আছে নমস্কাৰ মোৰ নাম শ্ৰী জিতু কোঁৱৰ মই বৰডুমচা লাইভ আছাম এনি প্ৰথমটো ভিডিঅ' দিবলৈ ওলাইছোঁ মই বিজ্ঞান বিষয়ৰ প্ৰথম যিটো অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ সেই অধ্যায়টোৰ আজি চমুকৈ আমি আলোচনা কৰিম আৰু আলোচনা কৰোঁতে হয়তো বহুতো ভুল ত্ৰুটি থাকি যাব পাৰে সেইবিলাক যাতে সকলোৱে আঙুলিয়াই দিয়ে আৰু যিহেতু বৰ্তমান সময়ত সকলোবিলাক বিদ্যালয় বন্ধ হৈ আছে গতিকে আমি এই অনলাইন ক্লাছৰ যোগেদি কিছু প্ৰয়াস কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান বিষয়ৰ ওপৰত কিছু হ'লেও এটা আভাস পায়। এতিয়া আৰম্ভ কৰিম। তো প্ৰথম অধ্যায়টোত আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তো এই অধ্যায়টোৰ বিষয়বস্তু হৈছে যে আমাৰ চাৰিওফালে থকা যিবিলাক পদাৰ্থ সেই পদাৰ্থবিলাকত আমি কি কৰোঁ যে আমি দৈনন্দিন জীৱনত বহুতো পৰিৱৰ্তন আমি দেখা পাওঁ। কেনেকুৱা ধৰণৰ পৰিৱৰ্তন যেনে ধৰা অৱস্থাৰ পৰিৱৰ্তন মানে পদাৰ্থবিলাক প্ৰথম অৱস্থাত গোটা আছিলে বিভিন্ন কাৰণত গোটা অৱস্থাৰ পৰা পদাৰ্থবিলাক জুলীয়া হয় বা জুলীয়াৰ পৰা আমি গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা দেখা পাওঁ নতুবা কেতিয়াবা আমি বিভিন্ন পদাৰ্থক আমি ৰঙৰ পৰিৱৰ্তন হোৱা দেখা পাওঁ। প্ৰথম অৱস্থাত বস্তুটো বগা আছিলে তাৰপিছত বগাৰ পৰা ক'লা নীলা এনেকৈ ৰঙৰ পৰিৱৰ্তন আমি হোৱা দেখা পাওঁ বা কেতিয়াবা বিভিন্ন পদাৰ্থ লগ লাগি গেছৰ উৎপত্তি হয় আৰু নতুবা কেতিয়াবা এনেকুৱা হয় উষ্ণতা পৰিৱৰ্তন হয়। প্ৰথম অৱস্থাত বস্তুটো ঠাণ্ডা আছিলে যেতিয়া আন এটা পদাৰ্থৰ লগত বিক্ৰিয়া ঘটে লগ লাগে তেতিয়া টেম্পাৰেচাৰটো উষ্ণতাটো কেতিয়াবা বৃদ্ধি হ'বলৈ ধৰে কেতিয়াবা কমিবলৈ ধৰে। এতিয়া ৰাসায়নিক সমীকৰণনো কি প্ৰথম আমি সেই বিষয়ে অলপকৈ আমি জানিম। প্ৰথম পইণ্ট আছে ৰাসায়নিক সমীকৰণ। ৰাসায়নিক সমীকৰণৰ বিষয়ে জানিবৰ কাৰণে আমি পাঠ্যপুথিৰে এটা কাৰ্যকলাপ আছিলে সেইটো আমি প্ৰথমতে ল'ব বিচাৰিছোঁ। কাৰ্যকলাপটোত কোৱা হৈছিলে যে মেগনেছিয়ামৰ ফিটা এডাল যদি আমি অক্সিজেনৰ উপস্থিতিত দহন কৰোঁ যদি আমি জ্বলাওঁ তেতিয়াহ'লে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তন হয়। যদি এই কথাখিনি আমি প্ৰথমতে শব্দ সমীকৰণত যদি লিখিবলৈ বিচাৰোঁ আমি এনেকৈ লিখিব লাগিব মেগনেছিয়ামক আমি যদি অক্সিজেনৰ উপস্থিতিত যদি আমি দহন কৰোঁ জ্বলাওঁ তেতিয়াহ'লে এই পদাৰ্থ দুটা লগ লাগি মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তন হ'ব। মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তন হ'ব। তো বিক্ৰিয়াটোত আমি দেখা পাইছোঁ যে ইয়াত প্ৰথমতে মেগনেছিয়ামৰ লগত অক্সিজেন যোগ হৈছে তাৰ মাজত এডাল কাৰ্চিন আছে আৰু কাৰ্চিনৰ ইফালে মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। তো গতিকে বিক্ৰিয়াৰ আগত অৰ্থাৎ কাৰ্চিনডালৰ যদি আমি বাওঁফালে মন কৰোঁ তাত দুটা পদাৰ্থ যোগ হৈছে লগ লাগিছে মেগনেছিয়াম আৰু অক্সিজেন আৰু বিক্ৰিয়াৰ পিছত পদাৰ্থটো মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তন হৈছে। গতিকে বিক্ৰিয়াৰ আগত ইয়াত দুটা পদাৰ্থ আছে মেগনেছিয়াম আৰু অক্সিজেন এই পদাৰ্থ দুটা কোৱা হয় বিক্ৰিয়ক পদাৰ্থ। মনত ৰাখিবা এইটো বিক্ৰিয়াৰ আগত ইয়াত দুটা পদাৰ্থ আছে হয়তো দুটাতকৈ অধিকো থাকিব পাৰে মেগনেছিয়াম আৰু অক্সিজেন আৰু বিক্ৰিয়াৰ পিছত নতুনকৈ যি পদাৰ্থ উৎপন্ন হ'ব ইয়াত উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড এই পদাৰ্থটো কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ।
ইয়াত মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, হয়তো ক'ৰবাত এটাতকৈও অধিক উৎপন্ন হ'ব পাৰে। তো এই সমীকৰণটোক কোৱা হয় শব্দৰ ৰাসায়নিক সমীকৰণ। যিহেতু আমি এই সমীকৰণটো শব্দত প্ৰকাশ কৰিছোঁ, কোনো সংকেতত প্ৰকাশ কৰা, চিহ্নত প্ৰকাশ কৰা নাই, শব্দত প্ৰকাশ কৰিছোঁ, গতিকে এই সমীকৰণটোক কোৱা হয় শব্দৰ ৰাসায়নিক সমীকৰণ। তো এই সমীকৰণটোকে যদি আমি সংকেতত লিখোঁ, চিহ্নত লিখোঁ, আমি এনেকৈ লিখিব লাগিব মেগনেছিয়াম। মেগনেছিয়ামৰ সংকেতটো হৈছে Mg প্লাছ অক্সিজেনৰ সংকেতটো হৈছে O2 আৰু যি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড, তাৰ সংকেতটো হৈছে MgO। ইয়াত আমি দেখা পাইছোঁ যে অক্সিজেনৰ তলত 2 এটা আহিছে। তো অক্সিজেনক আমি অণু হিচাপে প্ৰকাশ কৰিছোঁ। তো কেইটামান মৌল আছে যিকেইটাক আমি অণু হিচাপে প্ৰকাশ কৰিব লাগিব। তো সেই মৌলকেইটা হৈছে, মই লিখি দিছোঁ তলত, যেনে হাইড্ৰোজেন যদি থাকে তেনেহ'লে আমি H2 বুলি লিখিব লাগিব তলত। যদি আমাক অক্সিজেন বুলি কয়, আমি যেনেকৈ ইয়াত ওপৰত লিখিছোঁ আমি O2 বুলি লিখিব লাগিব। বা যদি নাইট্ৰোজেন থাকে তলত N2 লিখিব লাগিব। বা যদি আমাক ব্ৰমিন থাকে Br2 লিখিব লাগিব। বা আয়োডিন যদি থাকে I2 লিখিব লাগিব। তো এই মৌলখিনিক আমি অণু হিচাপে প্ৰকাশ কৰোঁ, তলত 2 এটা দিব লাগিব, হাইড্ৰোজেন, অক্সিজেন, নাইট্ৰোজেন, ব্ৰমিন, আয়োডিন, এইটাক আমি অণু হিচাপে প্ৰকাশ কৰিব লাগিব। এতিয়া আমি এই সংকেতটো যদি আমি মন কৰোঁ, তেতিয়াহ'লে ইয়াত বিক্ৰিয়াজাত পদাৰ্থ আছে মেগনেছিয়াম অক্সাইড। ইয়াত 2টা মৌল লগ লাগি আছে, মেগনেছিয়াম আৰু অক্সিজেন। আৰু বিক্ৰিয়ক পদাৰ্থ হিচাপে আছে মেগনেছিয়াম আৰু অক্সিজেন। আৰু দুয়োটাৰে যদি আমি পৰমাণুৰ সংখ্যা যদি আমি দুয়োফালে যদি চাওঁ, বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ, তেতিয়াহ'লে মই যদি মন কৰোঁ মেগনেছিয়াম Mg, ইয়াৰ পৰমাণু মাত্ৰ এটা আছে, এটা আছে। আৰু অক্সিজেনৰ পৰমাণু আছে 2টা। আৰু ইফালে যদি মন কৰোঁ বিক্ৰিয়াজাত পদাৰ্থ, তাত মেগনেছিয়াম আছে এটাই আৰু অক্সিজেনো আছে এটাই। তো গতিকে ইয়াত বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ দুয়োফালে সমান হৈ থকা নাই, সমতুল হৈ থকা নাই। গতিকে এই সমীকৰণটোক সেইকাৰণে কোৱা হয় অসন্তুলিত ৰাসায়নিক সমীকৰণ বা জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। যদিহে সমীকৰণটো সমতুল হৈ নাথাকে, যদি বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ দুয়োফালে যদি সমতুল হৈ নাথাকে, সেই সমীকৰণটোক আমি ক'ম জকা ৰাসায়নিক সমীকৰণ। কাৰণ ইয়াত মেগনেছিয়াম এফালে এটা আছে, এইফালেও এটা আছে, মেগনেছিয়াম বাৰু সমানেই আছে, কিন্তু অক্সিজেনটো যদি আমি মন কৰোঁ, এফালে অক্সিজেনৰ পৰমাণু আছে 2টা, কিন্তু এফালে অক্সিজেনৰ পৰমাণু আছে মাত্ৰ এটা। তো তেতিয়া আমি কি কৰিব লাগিব, যে দুয়োফালে আমি সমতুল কৰিবলগীয়া হয়, যদিহে সমতুল হৈ নাথাকে। তো আমি যদি সমতুল যদি কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি প্ৰথমতে অক্সিজেনৰ পৰা যাওঁ। ইয়াত অক্সিজেনৰ পৰমাণু আছে 2টা, তো এইফালেও আমি 2টা কৰিব লাগিব, তেতিয়াহে দুয়োফালে সমতুল হ'ব। তাৰ কাৰণে আমি আগত যদি আমি 2 এটা দি দিওঁ, তেতিয়াহ'লে অক্সিজেনৰ পৰমাণু 2 এগুণে 2, 2টা হৈ গ'ল। আৰু মেগনেছিয়ামৰ পৰমাণু কেইটা হৈ গ'ল, 2 এগুণে 2, মেগনেছিয়ামৰ 2টা হৈ গ'ল। কিন্তু এইফালে মেগনেছিয়াম এতিয়াও এটা হৈ আছে। তো সেইকাৰণে সমতুল কৰিবৰ কাৰণে, সমান কৰিবৰ কাৰণে এইফালে আমি কি কৰিব লাগিব, মেগনেছিয়ামৰ আগত 2 এটা দিব লাগিব। তেতিয়াহে এই সমীকৰণটোক আমি ক'ম সমতুলিত ৰাসায়নিক সমীকৰণ, যিহেতু দুয়োফালে এতিয়া সমতুল হৈ গ'ল, সমান হৈ গ'ল। তো গতিকে সমতুল কৰিবৰ কাৰণে আমি কেইটামান নিয়ম মনত ৰাখিব লাগিব। যেনে যেতিয়া আমি সমতুল কৰিছিলোঁ, সমতুল কৰিবৰ কাৰণে আমি তাৰ সংখ্যাটো আমি কি কৰিছিলোঁ, যে যৌগটোৰ আগত পূৰণ কৰিছিলোঁ। যেনেকৈ 2টো আমি মেগনেছিয়ামৰ তলত একঠাইত 2 কৰি দিয়া নাই, বা অক্সিজেনৰ তলত 2 এটা কৰি দিয়া নাই।
আমি যিটো সংখ্যা আমি উপৰিঞ্চিকে বহাম সমতুল কৰিবৰ কাৰণে সেইটো সদায় যৌগটোৰ বা মৌলটোৰ আগত লিখিব লাগিব, তলত নহয়। যেনেকৈ ইয়াতো আমি এইফালেও মেগনেছিয়ামৰ আগত আমি পাতিছোঁ, তলত নহয়। এতিয়া যদি আমি মন কৰোঁ তেতিয়া দুয়োফালে সমতুল হৈ আছে, সমান হৈ আছে। মেগনেছিয়ামো এফালেও দুটা হৈ গ'ল, এফালেও মেগনেছিয়াম দুটা হৈ গ'ল, এফালে অক্সিজেন দুটা আছে, এফালেও অক্সিজেন দুই গুণে দুটা। তো এই সমীকৰণটোক কোৱা হ'ব সমতুলিত ৰাসায়নিক সমীকৰণ। এতিয়া আহিলে সন্তুলিত ৰাসায়নিক সমীকৰণ। অলপ আগতে আমি সমীকৰণ এটা সন্তুলিত কৰিছিলোঁ। তো গতিকে এটা প্ৰশ্ন তোমালোকৰ অনুশীলনীত আছে যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি আৰু আমি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে। অলপ আগতে আমি এটা উদাহৰণত আমি দেখা পাইছিলোঁ যে কাঁড়চিনৰ বাওঁফালে যিবিলাক বিক্ৰিয়ক পদাৰ্থ আছিলে আৰু কাঁড়চিনৰ সোঁফালে যিখিনি বিক্ৰিয়াজাত পদাৰ্থ আছিলে দুয়োখিনি সন্তুলিত কৰিবলগীয়া হৈছিলে। তো গতিকে যিবোৰ ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ যদিহে সমান হয় সেই সমীকৰণবিলাকক আমি ক'ম সন্তুলিত ৰাসায়নিক সমীকৰণ। অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ দুয়োফালে সমান হ'ব লাগিব, সেই সমীকৰণবিলাককে ক'ম আমি সন্তুলিত ৰাসায়নিক সমীকৰণ। এতিয়া আৰু এটা প্ৰশ্ন আহিলে যে আমি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে। নৱম শ্ৰেণীত এটা সূত্ৰ আছিলে ভৰৰ নিত্যতা সূত্ৰ। এই সূত্ৰটো আৱিষ্কাৰ কৰিছিলে আটই লৰে লিভচিয়াৰ নামৰ এজন ৰসায়নবিদে। আৰু এই সূত্ৰটোৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত কেতিয়াও নতুনকৈ ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, নতুনকৈ ভৰ সৃষ্টিও হ'ব নোৱাৰে বা নাইকিয়াও হৈ যাব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত সদায় বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ যি ভৰ সেই ভৰটো সদায় সমান হ'ব লাগিব, কেতিয়াও কম বা বেছি হ'ব নোৱাৰে, সদায় সমান হ'ব লাগিব। তো গতিকে এই সূত্ৰটোৰ মতে ৰাসায়নিক বিক্ৰিয়া এটা বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰৰ মুঠ ভৰ সদায় সমান হ'ব লাগে। আৰু সেইকাৰণে আমি ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিবলগীয়া হয়। এতিয়া আমি এটা উদাহৰণ চাম, কিতাপত থকা এটা উদাহৰণ আমি মন কৰিম। উদাহৰণটোত আছে জিংক ZN, জিংকে সালফিউৰিক এচিড, সালফিউৰিক এচিডৰ সংকেতটো হৈছে H2SO4। জিংকে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট ZnSO4 লগতে হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে H2। ইয়াত বিক্ৰিয়ক পদাৰ্থ হিচাপে আছে জিংক আৰু তাৰ লগত সালফিউৰিক এচিড H2SO4 বিক্ৰিয়া কৰিছে। নতুনকৈ জিংক সালফেট ZnSO4 আৰু হাইড্ৰোজেন গেছ উৎপন্ন হৈছে H2। এতিয়া যদি ইহঁতৰ আমি পৰমাণুৰ সংখ্যা যদি মন কৰোঁ, প্ৰথম জিংকটোলৈ যাওঁ। প্ৰথম জিংক, এইফালে জিংকৰ পৰমাণু আছে এটা, এইফালেও জিংক আছে, জিংকৰ পৰমাণু এটা। তাৰপিছত হাইড্ৰোজেন যদি মন কৰোঁ, এফালে হাইড্ৰোজেন দুটা আছে, এফালেও হাইড্ৰোজেনৰ পৰমাণু দুটা আছে। তাৰপিছত ছালফাৰৰ এফালে পৰমাণু এটা আছে, এফালেও ছালফাৰৰ পৰমাণু এটা। তাৰপিছত অক্সিজেনৰ পৰমাণু এফালে চাৰিটা আছে আৰু সোঁফালেও চাৰিটা আছে। অৰ্থাৎ এই সমীকৰণটোত বিক্ৰিয়ক পদাৰ্থবিলাকৰ পৰমাণুৰ সংখ্যা আৰু বিক্ৰিয়াজাত পদাৰ্থৰ বিলাকৰ যি মৌল আছে সেই মৌলবিলাকৰ পৰমাণু সংখ্যা দুয়োফালে সমান। গতিকে এই সমীকৰণটোক আমি ক'ব পাৰোঁ সন্তুলিত ৰাসায়নিক সমীকৰণ। যিহেতু এই সমীকৰণটো ইতিমধ্যে সন্তুলিত হৈ আছে, দুয়োফালে
মৌলবিলাকৰ পৰমাণুৰ সংখ্যা সমান হৈ আছে। তো গতিকে আমি আন এটা উদাহৰণ ল'ম, যিটো উদাহৰণ সন্তুলিত হোৱা নাই। তেনে এটা উদাহৰণ হৈছে আইৰণ Fe প্লাছ আইৰণৰ লগত পানী যদি বিক্ৰিয়া কৰে H2O, আইৰনে পানীৰ লগত বিক্ৰিয়া কৰি আইৰণ অক্সাইড Fe3O4 প্লাছ হাইড্ৰোজেন গেছ H2। এই সমীকৰণটোত আমি যদি মৌলবিলাকৰ পৰমাণুৰ সংখ্যা চাওঁ, তেনেহ'লে এইফালে আইৰণ Fe এটা আছে, এইফালে কিন্তু আইৰণৰ পৰমাণু আছে 3টা। তাৰপিছত হাইড্ৰোজেনলৈ যাওঁ, হাইড্ৰোজেনৰ পৰমাণু এফালেও 2টা আছে, এফালেও 2টা আছে, হাইড্ৰোজেন বাৰু সমানেই আছে। কিন্তু অক্সিজেনৰ পৰমাণু এফালে আছে এটা, কিন্তু এফালে আছে অক্সিজেনৰ পৰমাণু 4টা। তো এতিয়া আমি এই সমীকৰণটো ক'ম জকা ৰাসায়নিক সমীকৰণ, যিহেতু এই সমীকৰণটো দুয়োফালে অৰ্থাৎ কাৰ্চিনৰ বাওঁফালে আৰু সোঁফালে পৰমাণুবিলাকৰ সংখ্যা সমান হৈ থকা নাই। তো এতিয়া আমি সন্তুলিত কৰিব লাগে এই সমীকৰণটো। তো প্ৰথমতে আমি অক্সিজেনৰ পৰা আৰম্ভ কৰোঁ। যিহেতু অক্সিজেনৰ পৰমাণু এফালে বেছি আছে 4টা, কিন্তু এফালে এটা আছে, গতিকে দুয়োফালে সমান কৰিবৰ কাৰণে আমি 1ৰ লগত আমি কি সংখ্যা পূৰণ কৰিলে 4 হ'ব, 4 পূৰণ কৰিব লাগিব, গতিকে আমি আগত 4 দিম। তেতিয়া যদি আমি আগত 4 দিওঁ, তেতিয়াহ'লে অক্সিজেনৰ পৰমাণু এফালে হ'ব 4 গুণে 4, অৰ্থাৎ এফালে সমান হৈ গ'ল। তাৰপিছত কিন্তু আমি যদি হাইড্ৰোজেনটো এতিয়া মন কৰোঁ, হাইড্ৰোজেনৰ পৰমাণুৰ সংখ্যা যদি বাঢ়ি গ'ল, এফালে হাইড্ৰোজেনৰ পৰমাণুৰ সংখ্যা হৈ গ'ল 4 2 গুণ 8, 8টা পৰমাণু হৈ গ'ল। কিন্তু এফালে আছে হাইড্ৰোজেনৰ পৰমাণু মাত্ৰ 2টা, গতিকে 8 কৰিবৰ কাৰণে আমি 2ৰ লগত কি পূৰণ কৰিব লাগিব, 4 পূৰণ কৰিব লাগিব। গতিকে আমি আগত 4 দিম, তেতিয়া 4 2 গুণ 8, হাইড্ৰোজেনৰ পৰমাণু সমান হৈ গ'ল। এতিয়া আমি শেষত আইৰণলৈ যাওঁ। এফালে আইৰণৰ পৰমাণু আছে 3টা, কিন্তু এফালে আইৰণৰ পৰমাণু আছে মাত্ৰ এটা। তো এতিয়া আমি 1ৰ লগত আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগে যাতে এফালে সমান হয়, 3 হয়। তাৰ আগতে আমি কি কৰিলোঁ, তাৰমানে 3 পূৰণ কৰিব লাগিব। তো 3 পূৰণ কৰি দিলে 3 গুণে 3, অৰ্থাৎ এফালেও আইৰণৰ পৰমাণু 3টা হৈ গ'ল, এফালেও 3টা। তো অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থবিলাকৰ যি পৰমাণুৰ সংখ্যা আৰু বিক্ৰিয়াজ পদাৰ্থবিলাকৰ যি পৰমাণু সংখ্যা দুয়োফালে সমান হৈ গ'ল। এই সমীকৰণটো কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ। তেনেকৈ আমি সমীকৰণবিলাক সন্তুলিত কৰিব লাগিব।